বন্ধুসকল মই আজি অষ্টপহৰলৈ আহিলোঁ বাজালি জিলাৰ ডেনাৰ গাঁও এখনত আহিলোঁ আহক যাওঁ বোলক এইখন প্ৰথম গেট এইখন এই গেটখনলৈ যাব পাৰে অষ্টপহৰলৈ আহক প্ৰথম আহি পালোঁ এইখন মেলা বহিছে এইখন বজাৰ বহিছে মানে অষ্টপহৰখন বহুত ডাঙৰ অষ্টপহৰ এইখন আহক ভিতৰলৈ গৈ আছোঁ শ্ৰী শ্ৰী ৰাধা গোবিন্দ মন্দিৰ অনুষ্ঠানখন হৈছে বঙালী সম্প্ৰদায়ৰ অনুষ্ঠান অষ্টকালীন লীলা অষ্টপহৰ প্ৰথম দিনাখন আছিল নামযজ্ঞ অখণ্ড পাল নাম আৰু দ্বিতীয় দিনা আজি লীলা কীৰ্তন আজি ৰেণুকা দাসৰ চৈতন্য মহাপ্ৰভুৱে আজিৰ পৰা ৫৫০ বছৰ আগতে এই উদযাপনটো পালন কৰা হৈছিল আৰু আজি এই ভক্তমান ৰাইজে ধৰ্মৰ প্ৰচাৰৰ কাৰণে আজি এই ২৩ বছৰ ধৰি এই উদযাপনটো পালন কৰি আছে ভাত দালি আৰু আলুৰ দম এই মন্দিৰলৈ গৈ আছোঁ মন্দিৰটো চাবচোন এইটো ডেনাৰ গাঁৱৰ ২ নং টাংলাত এই মন্দিৰটো অৱস্থিত হয় এইটো ৰাধা গোবিন্দ মন্দিৰ বুলি কোৱা যায় এই মন্দিৰত এজন পুৰোহিত থাকে এই পুৰোহিতটো চিৰদিনে ইয়াতে থাকে এইটো চাওক এইটো ৰাধা গোবিন্দ মন্দিৰ এই ৰাধা গোবিন্দ মন্দিৰটো আজিৰ পৰা ২৩ বছৰ আগৰ এই পুৰণি মন্দিৰ এইটো এই মন্দিৰটোৰ কম্পাউণ্ডটো বহুত ধুনীয়া লাগে চাওকচোন এই কম্পাউণ্ডটো আৰু তলত ৰেণুকা দাসীৰ গান নৃত্য চলি আছে তেওঁ কীৰ্তন শুনা মানুহ হাজাৰৰ ওপৰতে আছে তাত বহি কীৰ্তন শুনি আছে আৰু এটা কথা হ'ল মানে এতিয়া পুৰোহিতজনে অলপ কিছু কথা ক'ব এই মন্দিৰটোৰ বিষয়ে बहुत पुराना मंदिर এই মন্দিরে ৩২০ বছর থেকে চলছে এই মন্দির আমি ৪.৫ বছর হলো আসাম খুব ভালো মন্দির প্রাণ প্রতিষ্ঠান মন্দির মন্দির মহিমা আছে খুব ভালো প্রাণ প্রতিষ্ঠান মন্দির রাধা গোবিন্দ মন্দির পঞ্চতত্ত্ব মন্দির এই মন্দির রাজ্যের তরফ থেকেই চলে কমিটির তরফ থেকেই চলে আর আমি ৪.৫ বছর থেকে এই মন্দিরে আছি খুব ভালো ৰাধা গোবিন্দ যিখন অষ্টপহৰ ডেনাৰ চলি আছে এই এখেতসকল কাৰ্যালয়ৰ মানুহ আৰু সভাপতি সম্পাদকো আছে আৰু হৰে কৃষ্ণ প্ৰভু আমাৰ এই অখণ্ড নাম ও কীৰ্তন মহোৎসৱ আমাৰ এই অনুষ্ঠান আজিৰ পৰা ২৩ বছৰ পৰা আৰু মই আজি ২৩তম ইয়াতে আমি সমূহ ডেনাৰ আৰু চৰালপাৰা আৰু ২ নং টাংলাৰ গোটেইখিনি আমি মানুহ একেলগে হৈ প্ৰতি বছৰে আমি বিশ্ব শান্তিৰ বাবে এই আমাৰ ধৰ্ম প্ৰচাৰ হয় আৰু আমি ইয়াতে নাম যজ্ঞ আমি প্ৰতি বছৰে পালন কৰোঁ এইখিনিয়ে নমস্কাৰ এই আমাৰ অনুষ্ঠানটো আজি প্ৰায় ৩০ বছৰ হ'ল ৩০তম অষ্টপহৰ এইটো আমাৰ প্ৰতি বছৰে কৰি অহা হৈছে আৰু ইয়াতে প্ৰসাদ বিতৰণৰ পৰা আদি কৰি সমূহ ৰাইজৰ ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্যে এই অনুষ্ঠানটো অনুষ্ঠিত হয় ইয়াত আমাৰ মেইনলি থাকে আমাৰ বিশ্বশান্তি শ্ৰীকৃষ্ণৰ নামযজ্ঞ অনুষ্ঠান ইয়াত অষ্টকালীন হয় যিটো চলি আছে আপোনালোকে দেখাই পাইছে এইদৰে প্ৰতি বছৰে হৈ থাকে আপোনালোকৰ সহায় সহযোগ লগতে এই উন্নয়নৰ হকে আমি সকলোৱে প্ৰতি আহ্বান জনাইছোঁ আমাকে যে দায়িত্ব দেওয়া হচ্ছে সেই দায়িত্ব পালন করার জন্য আমি
আমি আশা করি অন্য বছরের মতো এই বছর আমাদের কারিগরি বাঁচালের আহ্বান জানাচ্ছি তাদের সকলেই সহায় সহযোগিতা